আৰু ৰাইজে উঠি আহিছে এতিয়া পৰিৱৰ্তন লাগে আৰু UPPLত যোগদান কৰিছে গতিকে এইটো এটা শুভ লক্ষণ গণতন্ত্ৰত সদায় চৰকাৰ ৰাইজে বিচৰা নিচিনা হয় গতিকে আজি যেটো মানে 15 বছৰ যেটো শাসন চলালে আৰু ইন্টাৰিম 2 বছৰ 17 বছৰ এই 17 বছৰীয়া যেটো চৰকাৰ ইয়াত ৰাইজৰ আকাংক্ষা পূৰণ নোহোৱাৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে গতিকে এই পৰিৱৰ্তনটো আনিব লাগিব সকলো মিলি পেলাই শেহতীয়াকৈ মিত্ৰতা মানে আপোনালোকৰ সৈতে হ'ব বুলি এটা মানে ওলাইছিলে কিন্তু শেহতীয়াকৈ BPF আৰু কিন্তু নাই মিত্ৰতাৰ কথা আমাৰ লগত চলা নাই BPFৰ BJPৰ আলোচনাটো চলি আছে আগৰ পৰাই আৰু আমি যেতিয়া আলোচনা গভৰ্ণমেণ্টৰ লগত চলি আছিলে চুক্তি হোৱাৰ কাৰণে সেই সময়ত আমাৰো আলোচনা চলি আছিলে কিন্তু পলিটিক্সটো লৈ পেলাই আজিলৈকে তেনেকুৱা অফিচিয়েলি একো ডিছকাশ্যন হোৱা নাই গতিকে এই যেটো মিত্ৰতা এইটো লৈ পেলাই আমাৰ একো ক'বলগীয়া নাই এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে UPPL দলত যোগদান কৰিছে আৰু UPPL হিচাপে আমাৰ যেটো কমিটমেণ্ট আমাৰ যেটো দায়িত্ব যে ইয়াত ভাল শাসন এটা আনিব লাগে দুৰ্নীতি ভ্ৰষ্টাচাৰটো সমাপ্ত কৰিব লাগে আৰু এটা চুক্তি হৈ যোৱাৰ পিছত আজি উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান হোৱাৰ পিছত যে ইয়াত উন্নয়নৰ কাম সবে মিলি কৰিব লাগিব এই মিত্ৰতাৰ প্ৰভাৱ পৰিব বুলি ভাবে নেকি নাই প্ৰভাৱ মানে প্ৰভাৱটো থাকিব ডাইৰেক্ট ইনডাইৰেক্টলি সব কামৰে এটা প্ৰভাৱ থাকে গতিকে এই কামৰো কিবা প্ৰভাৱ থাকিব ডাইৰেক্ট থাকিব পাৰে ইনডাইৰেক্ট থাকিব পাৰে ইয়াত লাভো কৰিব পাৰে লছটো কৰিব পাৰে গতিকে সেই প্ৰভাৱটো আজি এনালাইচিছ কৰা নাযায় কি প্ৰভাৱ থাকিব কিন্তু আজি তেখেতসকলৰ যেটো চৰকাৰ চলি আছে হিটো লৈ পেলাই আমাৰ ক'বলগীয়া নাই আৰু BJP দলটোতো বহুত ডাঙৰ দল ৰাষ্ট্ৰীয় দল হয় তো তেখেতসকলে চিন্তা কৰিব এই 32 লাখ জনসাধাৰণক কেনেকৈ তেখেতসকলে ন্যায় দিব উন্নয়ন দিব আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে কৈছে সবকে সাথ সবকে বিকাশ না খাওঁগা না খানে দুংগা ইয়াতো খাই আছে তো এই খাওয়া চৰকাৰটো কেনেকৈ আমি ইয়াৰ পৰা গুচাব লাগিব এই কামটো সবে মিলি কৰিব লাগিব আলটিমেট BJPয়ে কিন্তু BPFক হাত উজান দিছে নেকি যে এই দুৰ্নীতিৰ ক্ষেত্ৰত BJPয়ে মানে পৰোক্ষভাৱে হেল্প কৰিছে নেকি BPFক নাই সেইটো আমাৰ তাত কোনো তেনেকুৱা কিবা নাই কিন্তু আজি যিসকলে দায়িত্ব লৈছিলে সংগ্ৰামৰ পৰা আহি ক্ষমতাত আহিছে সেই সকলৰ এটা দায়িত্ব আছিলে যে ইয়াত ভাল শাসন দিব লাগে দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে নিবনুৱাসকলৰ কাৰণে কিবা কৰিব লাগে অঞ্চলৰ উন্নয়নৰ কাৰণে কিবা ভাল কাম কৰিব লাগে ইয়াত মানে আজি বিভিন্ন আঁচনিবিলাক সফলভাৱে ৰূপায়ণ কৰিব লাগে এইবিলাক নোহোৱাৰ কাৰণে আজি ৰাইজে ফেটা হৈছে আৰু এইকাৰণে সবে পৰিৱৰ্তন বিচাৰিছে কিমান কিখন আসনৰ জৰিয়তে আপোনালোকৰ চৰকাৰ গঠন কৰিব নাই আসনটোতো ৰাইজেহে দিব ৰাইজে দিলেতো সবো দিব পাৰে ৰাইজে মৰম কৰিলে আৰু ৰাইজে মৰম নকৰিলে নাপাব গতিকে এতিয়া যিটো দেখিবলৈ পাইছোঁ ভাল আসনেই পাব আপোনালোকে গোটেই সম্পূৰ্ণ তালিকা কেতিয়ালৈকে আপোনালোকে নাই ইলেকশ্যন ডিক্লেয়াৰ হৈ লওক ইমান হাৰি নহয় যিসকলে পাৱাৰ পলিটিক্স কৰি আছে তেখেতসকলে বহুত হাৰিলি কামবিলাক কৰি আছে আমাৰ কাৰণে ইমান হাৰি নহয় বিশেষকৈ যিকেইটা মুক্ত সমষ্টি আছে বা যিকেইটা জেনেৰেলৰ কাৰণে ৰিজাৰ্ভেশ্যন এই সমষ্টিকেইটাত কেনেধৰণে আপোনালোকে নাই এই সমষ্টিটো জেনেৰেল অ'পেন চিটত আজি কোনোবা নন ট্ৰাইবেলে খেলিব আৰু আমি তেখেতসকলকে সহায় কৰিম